নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে JS টিউটৰিয়েল চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ সপ্তম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ 2023 চনৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱত অহা প্ৰশ্নপত্ৰৰ বিষয়ে আলোচনা কৰিম। তোমালোক যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো সম্পূৰ্ণ চাবা বুলি আশা ৰাখিলোঁ। বলা এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে ইয়াত 59 নম্বৰ কুৱেশ্যন, ৰাইজোবিয়াম বেক্টেৰিয়াই বায়ুমণ্ডলৰ পৰা তলৰ কোনটো গেছ শোষণ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ অপশ্যন নাইট্ৰজেন গেছ। বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন গেছ শোষণ কৰে। 60 নম্বৰ কুৱেশ্যন, তলৰ কোনটো গ্ৰন্থিৰ পৰা পিত্তৰ নিঃসৰণ হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি নম্বৰ যকৃত। যকৃত গ্ৰন্থিৰ পৰা পিত্তৰ নিঃসৰণ হয়। নেক্সট 61 নম্বৰ কুৱেশ্যন, পাটপলুৰ জীৱনচক্ৰৰ আৰম্ভণিৰ স্তৰটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ কণী। নেক্সট 62 নম্বৰ কুৱেশ্যন, পৰীক্ষাগাৰৰ তাপমাত্ৰা আৰু ডিজিটেল তাপমাত্ৰাৰ মাজৰ পাৰ্থক্য কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল এ নম্বৰ, পৰীক্ষাগাৰৰ তাপমাত্ৰাত পাৰা ব্যৱহাৰ কৰা হয় কিন্তু ডিজিটেল তাপমাত্ৰাত নহয়। নেক্সট 63 নম্বৰ কুৱেশ্যন, চাবোন পানীৰ দ্ৰৱত জবা ফুলৰ সূচক যোগ কৰিলে দ্ৰৱটোৰ বৰণ কেনেকুৱা হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ সেউজীয়া। চাবোন পানীত হৈছে ক্ষাৰকীয়, সেইবাবে সেউজীয়া বৰণ হ'ব। নেক্সট 64 নম্বৰ কুৱেশ্যন, তলত দিয়া কোনটো অংগ পুংকেশৰৰ এটা অংশ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি নম্বৰ পৰাগকোষ। পৰাগকোষ হৈছে পুংকেশৰৰ এটা অংশ। আৰু ডিম্বক, গৰ্ভাশয়, গৰ্ভমুণ্ড এইবিলাক হৈছে স্ত্ৰীকেশৰৰ অংশ। 65 নম্বৰ কুৱেশ্যন, পেঙ্গুইনবিলাকে কিয় জুম বান্ধি থাকে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ডি নম্বৰ অপশ্যন, নিজৰ শৰীৰটো উষ্ণ কৰি ৰাখিবৰ বাবে। নেক্সট 66 নম্বৰ কুৱেশ্যন, বায়ুৰ চাপ নিম্ন হ'লে কি ঘটে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ নম্বৰ, বতাহৰ বেগ বাঢ়ে। 67 নম্বৰ কুৱেশ্যন, দুমোজা মাটিৰ মিশ্ৰণত কি কি থাকে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ নম্বৰ অপশ্যন, বালি, বোকা আৰু পলসৰ মিশ্ৰণ। নেক্সট 68 নম্বৰ কুৱেশ্যন, ভিনেগাৰ আৰু বেকিং ছ'ডা মিহলালে এটা হিচ হিচ শব্দ শুনাৰ উপৰি গেছৰ বুৰবুৰণি ওলোৱা দেখা যায়। এই বিক্ৰিয়াটোৰ শুদ্ধ সমীকৰণ কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ অপশ্যন, ভিনেগাৰ প্লাছ বেকিং ছ'ডা এই দুটা মিলি কি হ'ব? কাৰ্বন ডাই অক্সাইড প্লাছ আন দ্ৰব্য উৎপন্ন হ'ব। নেক্সট 69 নম্বৰ কুৱেশ্যন, চিত্ৰত দেখুওৱা বৈদ্যুতিক বৰ্তনীটোৰ এ বি তাঁৰডালৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'লে তাঁৰডাল সম্পৰ্কে তলৰ কোনটো উক্তি শুদ্ধ? এই এ বি তাঁৰডালৰ মাজেৰে যেতিয়া বিদ্যুৎ প্ৰবাহিত হ'ব তেতিয়া কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ অপশ্যন, চুম্বকীয় শলা এডাল তাঁৰডালৰ ওচৰলৈ নিলে শলাডাল বিক্ষেপিত হয়। নেক্সট 70 নম্বৰ কুৱেশ্যন, তেজৰ ৰং ৰঙা কিয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ, হিমগ্ল'বিন থকাৰ বাবে। হিমগ্ল'বিন থকাৰ বাবে তেজৰ ৰং ৰঙা হয়। তাৰপাছত 71 নম্বৰ কুৱেশ্যন, ৰঙা কেঁচুক কিয় খেতিয়কৰ বন্ধু বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ অপশ্যন, ৰঙা কেঁচুৱে পচন সাৰ প্ৰস্তুত কৰাত সহায় কৰে। ৰঙা কেঁচুৱে পচন সাৰ প্ৰস্তুত কৰাত সহায় কৰে বাবে ইয়াক খেতিয়কৰ বন্ধু বুলি কোৱা হয়। নেক্সট 72 নম্বৰ কুৱেশ্যন, এক্স বহুৱা স্থানে মানুহৰ শ্বসনতন্ত্ৰৰ কোনটো অংশ চিহ্নিত কৰিছে? ইয়াত এক্স দিয়া আছে যে এইটো
কাক চিহ্নিত কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ হাওঁফাওঁ নেক্সট 73 নম্বৰ কুৱেশ্যন বায়ুৰ কোনটো উপাদানে জুই জ্বলাত সহায় কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ অক্সিজেন নেক্সট 74 নম্বৰ কুৱেশ্যন এখন বাছে 90 মিনিটত 54 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে বাছখনৰ দ্ৰুতি কিমান হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ 10 মিটাৰ পাৰ ছেকেণ্ড এইটো আমি কেনেদৰে কৰিম দ্ৰুতি হৈছে দূৰত্ব বাই সময় ইয়াত দূৰত্ব কিমান দিয়া আছে 54 কিলোমিটাৰ আৰু সময় আছে 90 মিনিট তো আমি ইয়াত কিলোমিটাৰক মিটাৰত নিবলৈ হ'লে 1000 দি পূৰণ কৰিব লাগিব আৰু মিনিটক ছেকেণ্ডত নিবলৈ হ'লে 60 দি পূৰণ কৰিব লাগিব তো আমি ইয়াত কিমান পালোঁ 10 মিটাৰ পাৰ ছেকেণ্ড তো শুদ্ধ উত্তৰটো কিমান হৈছে 10 মিটাৰ পাৰ ছেকেণ্ড বি নম্বৰ অপশ্যনটো শুদ্ধ মই ইয়াত কৰি দিছোঁ তোমালোকে এইটো চাই ল'বা নেক্সট 75 নম্বৰ কুৱেশ্যন তলৰ কোনটো পুনৰাৱৰ্তিত কৰিব পাৰি ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে এ নম্বৰ কাগজক আমি পুনৰাৱৰ্তিত কৰিব পাৰিম নেক্সট 76 নম্বৰ কুৱেশ্যন তলত দিয়া দ্ৰব্যসমূহৰ কোনবিধ ক্ষাৰকীয় দ্ৰৱৰ উদাহৰণ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মেগনেছিয়াম দুগ্ধ চি নম্বৰ অপশ্যনটো শুদ্ধ নেক্সট 77 নম্বৰ কুৱেশ্যন তলত দিয়াবিলাকৰ কোনটো গ্ৰীষ্মমণ্ডলীয় প্ৰাণীৰ অভিযোজনৰ বৈশিষ্ট্য ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি নম্বৰ উজ্জ্বল ৰং নেক্সট 78 নম্বৰ কুৱেশ্যন মিহি আলতীয়া মাটি গেহু খেতিৰ বাবে কিয় উপযোগী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি নম্বৰ অপশ্যন এই মাটিৰ পানী ধাৰণ ক্ষমতা বেছি তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিবা আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা ধন্যবাদ